নমস্কাৰ, আছামিজ ৰেচিপি টিপছলৈ স্বাগতম জনাইছোঁ। আজি মই ব্ৰইলাৰ মাংসৰ ৰেচিপি এটা লৈ আহিছোঁ। আহকচোন ভিডিঅ'টোৰ মাজলৈ। ইয়াত মই পিঁয়াজ লৈছোঁ, বিলাহী, তেজপাত, আলু, নহৰু, আদা বটা। তেল কেৰাহীত গৰম হৈছে। পিঁয়াজ দি দিছোঁ। তাৰপিছত তেজপাত, আলু এনেদৰে দি দিছোঁ। অলপ সময় ভাজি লৈছোঁ। ইয়াত দিছোঁ হালধি, নিমখ, জিৰা পাউডাৰ, জলকীয়া গুড়ি, চিকেন মছলা পেষ্ট বনাই লৈছোঁ। এতিয়া চিকেনখিনি দি দিছোঁ। মাংসখিনি ভালদৰে ভাজি লৈছোঁ। ইয়াত দিছোঁ নহৰু আদা বটা পেষ্টখিনি দি দিছিলোঁ, মছলা পেষ্টখিনি। তাৰপিছত ভালদৰে ভাজি লৈছোঁ। এতিয়া মই ইয়াত দিছোঁ বিলাহীখিনি ভালদৰে ভাজি পেলাই পানী দিলোঁ আধা গ্লাছ। এতিয়া মাংসখিনি ৰেডি হৈ গৈছে মোৰ। এনেদৰে বনাই খাবচোন, বহুত ভাল লাগে খাই। কম সময়তে কম মছলাৰে বনোৱা হয়। আৰু মোৰ ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব